নমস্কাৰ দৰ্শকসকল, আজি আমি আপোনালোকক জনাবলৈ লৈছোঁ যে আপুনি আপোনাৰ হাতৰ আখৰ হেণ্ডৰাইটিং কেনেকৈ ভাল কৰিব বা ইম্প্ৰুভ কৰিব। তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে জনাওঁ যে এই বিষয়ে হয়তো আপুনি বিভিন্ন কথা শুনি আহিছে যে আপুনি নিশ্চয় জানে যে কলম ভালেই আখৰ ভাল বুলি এটা কথা আছে, আৰু এই কথাটো ক'ৰবাত নহয় ক'ৰবাত যেন যথেষ্টখিনি প্ৰভাৱিত কৰি আহিছে আমাৰ হাতৰ আখৰক। গতিকে আপুনি যিটো কলমেৰে, এনে নহয় যে আপুনি এটা দামী কলম ল'ব লাগিব, আপুনি যিটো কলমেৰে লিখি ভাল লাগে আপুনি লিখি আহিছে, আপুনি সেইটো কলম ব্যৱহাৰ কৰক। এনে নহয় যে নতুন এটা দামী কলম ওলাইছে বজাৰত আৰু আপুনি সেইটো ব্যৱহাৰ কৰিব আৰু সেইটো ব্যৱহাৰ কৰিলেই আপোনাৰ হাতৰ আখৰ ভাল হৈ যাব, এনে কোনো কথা নাই। আপুনি যিটো কলমেৰে লিখি আপোনাৰ ভাল লাগে, লিখি আহিছে, আপুনি সেইটো কলমেই ব্যৱহাৰ কৰক। ইয়াৰ পিছত মই আপোনাক কওঁ যে আপুনি এটা কাম কৰিব। আপুনি যদি এনেই প্লেন বগা কাগজত যদি লিখি থাকে আৰু তাতে লিখি যদিহে আপুনি আপোনাৰ হাতৰ আখৰখিনি ভাল কৰিব বিচাৰিছে, আপুনি কেতিয়াও এনে কৰি নিজৰ হাতৰ আখৰখিনি ভাল কৰিব নোৱাৰিব। আপুনি এটা কাম কৰক, ইংৰাজী লিখাৰ কাৰণে আপুনি কিছুমান 4টা লাইন থকা খাতা পোৱা যায়, সেইখিনি আপুনি যদি কিনি লয় বজাৰৰ পৰা, আৰু তাতে যদি আপুনি সদায় অতি কমেও আধা ঘণ্টামান যদি প্ৰেক্টিছ কৰে, আৰু প্ৰেক্টিছ কৰোঁতে আপুনি এটা কথা মনত ৰাখিব যে আপুনি যেতিয়া প্ৰেক্টিছ কৰিব লিখাৰ, আপুনি কোনো এটা কাৰোবাৰ ভাল হাতৰ আখৰ অনুকৰণ কৰক বা কাৰোবাৰ প্ৰিণ্টিঙে হওক, আপুনি ভাল হাতৰ লিখা চাই আপুনি প্ৰেক্টিছ কৰক। আৰু প্ৰেক্টিছ কৰোঁতে আপুনি এটা চেষ্টা কৰিব যে আপুনি যিমান পাৰে আপুনি সিমান ভালকৈ লিখিবলৈ চেষ্টা কৰক। আপুনি এনেভাৱে লিখক যেন আপুনি লিখা নাই, যেন আপুনি আৰ্টহে কৰি আছে, এনেকৈ আপুনি লিখিবলৈ চেষ্টা কৰক। ঠিক সেইদৰে অসমীয়া লিখাৰ ক্ষেত্ৰতো আপুনি যিবিলাক মাৰ্জিন থকা খাতা বা বহি পোৱা যায়, আপুনি সেইবোৰত প্ৰেক্টিছ কৰক। কাৰণ বগা বহীত, এনে প্লেইন বহীত প্ৰেক্টিছ কৰিলে আপোনাৰ হাতৰ আখৰ ইম্প্ৰুভ নহ'ব। আপুনি মাৰ্জিন থকা বহীত আপুনি প্ৰেক্টিছ কৰক, আৰু আপুনি প্ৰথমতে আপুনি লাহে লাহে লিখক। আৰু আপোনাৰ লিখাৰ ক্ষেত্ৰত আপুনি এটা কথাতেই গুৰুত্ব দিব যে আপুনি হাতৰ আখৰখিনি ভাল কৰিব লাগিব। ঠিক আছে, আৰু মই আশা কৰিছোঁ যে এইকেইটা টিপছ যদিহে আপুনি ফ'ল' কৰে, তেনেহ'লে আপোনাৰ হাতৰ আখৰ যথেষ্টখিনি ভাল হৈ যাব। আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিয়ক। আৰু এতিয়ালৈ যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক, কাৰণ আমি আপোনালোকৰ কাৰণে এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' সদায় লৈ আহোঁ। বহুমূলীয়া সময়কণ দি এইটো ভিডিঅ' চোৱাৰ কাৰণে আপোনাক জনাইছোঁ ধন্যবাদ। আৰু মই বঙ্কিম চন্দ্ৰ বৰ্মনে লৈছোঁ বিদায়। লগ পাম আপোনাক ইয়াৰ পিছৰ আন এটি ভিডিঅ'ত। নমস্কাৰ।